আপোনালোকে আজি আমি আলোচনা কৰিম আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ পোষ্ট আকৌ নতুনকৈ আহিবনে নাই যিটো এতিয়া ইণ্টাৰভিউ হ'ব 164 পোষ্ট আৰু 52 পোষ্ট কামাণ্ডো চাব ইন্সপেক্টৰ কাৰণে আছিলে আকৌ নতুন পোষ্ট কামাণ্ডো আহিবনে নাই মই কৈছোঁ 100% আপোনালোকৰ আকৌ কামাণ্ডো বাহিনী নতুন পোষ্ট আহিব এটা ল'ৰাই মোক SMS কৰিছিলে কামাণ্ডো আহিবনে নাহে সুধিছিলে মই সেই ভিডিঅ'টো মোৰ বনাব মন নাছিলে মই সেই কমেণ্টটোৰ কাৰণে মই বনাই দিলোঁ আপোনালোকৰ কামাণ্ডো পোষ্ট আহিব কোনো ধৰণে টেনশ্যন নল'ব 100% আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ পোষ্ট আহিব কালি আপোনালোকে নিশ্চয় চাগে নিউজ চেনেলত এটা ভিডিঅ' ক্লিপ পাইছে CM ছাৰে ঘোষণা কৰিলে আকৌ নতুনকৈ 30,000 পোষ্ট 2024 চনত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু যদি ভিডিঅ' ক্লিপটো চোৱা নাই মই ভিডিঅ'টোলৈ ডেছক্ৰিপশ্যনত লিংকটো দি দিম চাই ল'ব আৰু এইটো ভিডিঅ'টো মই আপোনালোকক CM ছাৰে কি কৈছিলে অলপ ভিডিঅ' ক্লিপটো দি দিম আপোনালোকে ধুনীয়াকৈ চাই ল'ব আপোনালোকৰ নতুনকৈ CM ছাৰে কৈছিলে দুটা পৰা তিনিটা নতুন বেটেলিয়ন পোষ্ট মানে নতুনকৈ ৰিক্ৰুটমেণ্ট হ'ব মানে নতুনকৈ ইণ্টাৰভিউ হ'ব আপোনালোকৰ দুটা বা তিনিটা বেটেলিয়ন বুলি কৈছিলে তাৰ দুটা তিনিটা নিউ বেটেলিয়ন বুলি কওঁতে এইটোতো বেটেলিয়নটো নতুনকৈ নবনায় আপোনালোকৰ ধৰক আপোনালোকক এটা যেতিয়া কামাণ্ডো বাহিনী যেতিয়া পোষ্টটো CM ছাৰে নতুনকৈ বনাইছিলে তেতিয়াই ঘোষণা কৰিছিলে আঠটা কামাণ্ডো বাহিনী গঠন কৰিম বুলি কৈছিলে এতিয়ালৈকে অলৰেডি কামাণ্ডো বাহিনী গঠন হৈছে 4টা আৰু আগত এটা ছোৱালী কামাণ্ডো বাহিনী আছিলে বীৰংগানা সেইটো এটা সতিয়া 5টা আৰু এটা ল'ৰাসকলৰ আছে সেইটো এতিয়া 6টা এতিয়ালৈকে অলৰেডি কামাণ্ডো বাহিনী আছে আৰু আপোনালোকৰ 6টাৰ 2টা হৈ গ'লে 8টা হৈ যাব 6টা 7টা 8টা হৈ যাব এতিয়া CM ছাৰে কৈছে 2টা বা 3টা আহিব আপোনালোকে কথাটো বুজক আৰু 2টা 3টা নতুনকৈ কামাণ্ডো বেটেলিয়নৰ কাৰণে আকৌ পোষ্ট আহিব 100% আপোনালোকে চিন্তা নকৰিলে CM ছাৰে যিটোকে কয় সেইটোকে CM ছাৰে কৰে কামবিলাক আপোনালোকে নিশ্চয় গম পায় আপোনালোকৰ আৰু 2টা কামাণ্ডো বাহিনী পোষ্ট ওলাব সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰাই ভালকৈ প্ৰেক্টিছ কৰি থাকক ৰানিং ষ্টাৰ্ট কৰি থাকক আৰু আপোনালোকৰ এডমিট কাৰ্ড সোনকালে আহি যাব এতিয়া এইখিনি ৰিকুইট এদায় কৰাৰ পিছতে 2024 চনতে আপোনালোকে নতুন পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকৰ কামাণ্ডো পোষ্ট আহিব আপোনালোকে কোনো চিন্তা নকৰিব আপোনালোকে ৰানিং ষ্টাৰ্ট কৰা নাই যে ৰানিং লং জাম্প হাই জাম্প সব মাৰি থাকক হাই জাম্প এইটো কাৰণে মাৰিব কৈছোঁ আপোনালোকৰ হাই জাম্প মাৰিলে যাৰ লং জাম্প অহা নাই তাৰ লং জাম্প সোনকালে আহিব আৰু আপোনালোকে ৰানিং ষ্টাৰ্ট নাই কৰা যদি সোনকালে ষ্টাৰ্ট কৰক আৰু CM ছাৰে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো শুনি ল'ব মই লগাই দিম আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপো যদি হেল্পফুল হৈছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব 2টা 3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব বড়োলেণ্ডৰ লৰাই চাকৰি পাব কতো এটকা